ৰাইজ, পোনপ্ৰথমতে মই আপোনালোকক ধন্যবাদ জনাইছোঁ যে আজি ইমান সংখ্যক লোক আমাৰ পদযাত্ৰাত অংশগ্ৰহণ কৰিব আহিছে। আজিৰ এই গণসমাৱেশে প্ৰমাণ কৰিছে যে গোবিন্দ বসুমতাৰী জিকিবই, তাত আৰু কোনো আজি সন্দেহ নাই। জিকিবনে নাই? জিকিবনে নাই? জিকিবনে নাই? শ্ৰদ্ধা ৰাইজ, মই কেইটামান কথা আপোনালোকক ক'ব খুজিছোঁ। 1 নম্বৰ, বিজেপিৰ চৰকাৰ UPPLৰ লগত অহাৰ লগে লগে আমাৰ যিমান দুখীয়া আৰু মধ্যবিত্ত মহিলা আছে সকলোকে আমি অৰুণোদয় আঁচনি দিম, প্ৰত্যেকগৰাকী মহিলাকে। দ্বিতীয়তে 830 টকাৰ অৰুণোদয় আঁচনিক আমি মাহত 3000 টকালৈকে লৈ যাম। 3 নম্বৰ, যিমান মহিলাৰ বন্ধন বেংকত লোন আছে, মাইক্ৰ' ফাইনেন্সত লোন আছে, এই গোটেই লোন চৰকাৰে মাৰিব, আই মাতৃসকলে লোন মাৰিব নালাগে। মহিলা আত্মসহায়ক গোটে 25 আৰু 50,000 টকাৰ জেগাত 1 লাখ আৰু 2 লাখ টকা তেওঁলোকে পাব। এইবাৰ ছোৱালীয়ে স্কুটি অকল হায়াৰ ছেকেণ্ডাৰী পাছ কৰালৈকে পাইছে। অহাবাৰ ডিগ্ৰী আৰু পষ্ট গ্ৰেজুৱেটতো ছোৱালীয়ে স্কুটি পাব। বুলেট লাগিবনে নাই? বুলেট লাগিবনে নাই? এইবাৰ আমাৰ ল'ৰাকো মটৰ চাইকেল দিয়া হ'ব। ঠিক আছে? আৰু ল'ৰা ছোৱালীৰ কাৰণে সবচে ডাঙৰ কথা যে 1 বছৰৰ ভিতৰত 1 লাখ চৰকাৰী চাকৰি দিয়া হ'ব। 1 লাখ। শ্ৰদ্ধা ৰাইজ, ৰিহন দৈমাৰী এইবাৰ আজমলৰ লগ লাগিছে। যদি গোবিন্দ বসুমতাৰীক ভোট দিয়ে, সেই ভোটে নৰেন্দ্ৰ মোদীৰ ওচৰত যাব। ঠিক আছে? গোবিন্দ বসুমতাৰীক দিয়া ভোট নৰেন্দ্ৰ মোদীৰ তাত যাব, আৰু ৰিহন দৈমাৰীক ভোট দিয়া ভোট আজমলৰ ঘৰত যাব। কোনটো ভোট দিব? মোদীক দিব নে আজমলক দিব? মোদীক দিব নে আজমলক দিব? মোদীক দিব নে আজমলক দিব? গতিকে মোৰ লগত কওক, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, গোবিন্দ বসুমতাৰী, গোবিন্দ বসুমতাৰী।